নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি এতিয়া গৈ আছোঁ আমাৰ ঢেকীয়াখোৱা নামঘৰ। বলক তেনেহ'লে আজি আমি গৈ থাকোঁ ঢেকীয়াখোৱাৰ নামঘৰলৈ। আৰু আমি ইয়াত গৈ আছোঁ ধুনু আৰু আমাৰ মানুহজন গৈ আছোঁ আৰু আমি আহি পাই গ'লোহি ইয়াত ঢেকীয়াখোৱা বৰনামঘৰ গেটখন। আৰু দুখন বনাই দিছে আৰু এইখন এখন। এয়া আমি পাই গৈছোঁহি আহি এয়া। আমি পাই গ'লোহি ঢেকীয়াখোৱা নামঘৰ আৰু এতিয়া চাকি দিম গৈ আৰু আপোনালোকে মোৰ ভিডিঅ'টো আগলৈকে চাই গৈ থাকিব। এতিয়া আমি গাড়ী তাতে ৰখাই থৈ যাম আৰু আহি মই বহুত ভাল পাওঁ। আৰু ওচৰত দোকান আছে, এয়া আমি দোকানৰ পৰাই তেল চাকি ধূপ আমি লৈ লৈছোঁ। আৰু চাকি দিয়া হৈ গ'ল আৰু এতিয়া আমি নামঘৰৰ ভিতৰত বহিম। বলক গৈ থাকোঁ তেনেহ'লে আৰু নামঘৰৰ ভিতৰ আগৰ পৰিৱেশটো আপোনালোকক দেখাম বাৰু। আমি বহি আছিলোঁ ইয়াত, ছোৱালীজনী দেখিছিলে বাৰু। আজি হৈছে শনিবাৰ আৰু মানুহ অলপ হৈছে দেখিছে।